জীৱনত যদি আপুনি শান্তিৰে ভালকৈ থাকিব বিচাৰে এই তিনিটা কথা সদায় মানি চলিব। নম্বৰ 1, দুখী মনৰ মানুহৰ সংগত নাথাকিব। দুখ মানুহৰ জীৱনৰ প্ৰাত্যহিক ঘটনা। জীৱনলৈ সুখ আনন্দ অহাৰ দৰেই দুখৰ মুহূৰ্ত কিছুমান অহাটো নিতান্তই স্বাভাৱিক। মনৰ দৃঢ়তা আৰু বিশ্বাসেৰে মানুহে ইচ্ছা কৰিলে সেই দুখৰ মুহূৰ্তবোৰকো জয় কৰিব পাৰে। কিন্তু তাকে নকৰি দুখৰ সমুদ্ৰত ককবকাই থাকি বা সম্পূৰ্ণৰূপে তাৰ কবলত পৰি জীৱনটো নিৰাশাৰে পৰিপূৰ্ণ কৰি পেলোৱা মানুহ কাৰো বাবে অনুকৰণীয় হ'ব নোৱাৰে। এনে মানুহ জীৱন আৰু জগতৰ প্ৰতি সদায় এক নেতিবাচক দৃষ্টি পোষণ কৰে। সেইবাবে এনে মানুহৰ সংগত থাকিব নালাগে। এনে মানুহৰ সংগই আপোনাৰ জীৱনো বিমুখ কৰি পেলাব পাৰে। নম্বৰ 2, অজ্ঞানিক উপদেশ নিদিব। যি মানুহে জ্ঞানৰ পোহৰেৰে নিজৰ অন্তৰখন পোহৰাই তুলিব নোৱাৰে বা ইচ্ছুক নহয় তেওঁলোকেই অজ্ঞানী। এই ধৰণৰ মানুহে উচিত অনুচিত সত্য অসত্য মাজৰ প্ৰভেদ বিচাৰি উলিওৱাত বিফল হয়। আনৰ উপদেশো শুনিব নিবিচাৰে। কোনোবাই ভাললৈ বুলি উচিত উপদেশ দিলেও তাৰ সঠিক অৰ্থ বুজিব নোৱাৰি নিজৰ জীৱনত প্ৰয়োগ কৰাত বিফল হয়। সেয়েহে এনে মানুহক উপদেশ দিবলৈ গ'লে নিজৰ শক্তি আৰু সময়ৰহে অপচয় হয়। সেয়েহে আমাৰ বুঢ়ালোকে কৈছিল, অজ্ঞানিক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভঙাই পেলাই বাঁহো কৰিলোঁ নষ্ট। কোনো অজ্ঞান লোকক যদি জ্ঞান দিবলৈ যোৱা হয় তেওঁলোকে ভুল বুজি অনিষ্টহে সাধন কৰিব বিচাৰে। নম্বৰ 3, মূৰ্খ বন্ধু ত্যাগ কৰক। মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল। বন্ধুত্ব মানে কেৱল পাৰ্টি আড্ডাতেই সীমাবদ্ধ নহয়। প্ৰকৃত বন্ধু হ'ল বিপদত সহায় কৰাজন, হতাশাত মনোবল দিয়াজন, অসুখত শুশ্ৰূষা কৰাজন, ভুল কৰিবলৈ যোৱা সময়ত সকীয়াই দিয়াজন, হাজাৰজন আপোনাৰ বিৰুদ্ধে থাকিলেও আপোনাৰ সংগত থাকি সহায় কৰাজন। কিন্তু বন্ধুজন যদি মূৰ্খ হয় আপোনাৰ জীৱনলৈ নানান বিপদহে আহিব পাৰে। অন্তৰেৰে অহিত চিন্তা নকৰিলেও ভাল বেয়া উচিত অনুচিতৰ সূক্ষ্ম প্ৰভেদ বুজি উঠাত অসমৰ্থ মূৰ্খ বন্ধু কেতিয়াবা শত্ৰুতকৈও বিপদজনক হৈ উঠে। ভাললৈ বুলি কিবা এটা কৰিবলৈ গৈ এনে বন্ধুৱে সমস্যাৰহে সৃষ্টি কৰে। সেয়েহে কোৱা হৈছে মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টোৰ জৰিয়তে যদি আপুনি ক্ষুদ্ৰ মানুহ উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব।